দিয়া উঠা। হাই এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আৰু এইটো ভিডিঅ' হৈছে শংকৰ উৎসৱৰ দিনাখন গৈছিলোঁ নামঘৰলৈ, মানে থানলৈ গৈছিলোঁ। গৰখীয়া থান সৰভোগত আছে, আৰু সেয়ালৈ বুলি ওলাই আহিছোঁ, কাৰণ ভাদ মাহটো গোটেই মাহটো ক'লেও নগ'লোৱে। সেইকাৰণে ভাবিলোঁ আজি এপাক গৈ আহোঁ। বলক, লগতে আপোনালোককো লৈ যাওঁ আৰু দেখুৱাম গৰখীয়া থানখন। ভিডিঅ'টো চাই থাকিব, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তোমালোক চোৱা কেনেকুৱা লাগে। গামোচা লৈ ইয়াত ভৰি ধৰি লোৱা। ডিউটি আছে, ডিউটি নহয়, ষ্ট'ৰ ডিউটি। এইফালে যাম আৰু ভাত পানী দিয়ে নহয় তাতে। ব'লা, সেইফালে ব'লা। কৰিবা চাবা, ফটো উঠিবা। সেই গামোচাখিনি ফটো ব'লা। মা ইয়াত আহা, ইয়াত এই গছজোপাৰ ফটো উঠি আহা। ধুনীয়া লাগিছে ভিউ। তোমাৰ আৰু সেইটো ঘৰ বিচাৰিবই লাগিব আৰু চবতে। দেউতাহে পৰিবা, চাবা, পৰি যাবা, ভালকে যাবা। হাই, আহা ইয়াত উঠিবা, আহা ফটো এখন। ধুনীয়া লাগিছে এইখিনি। কৰিবা সুমন, এফালে আহা। এইখিনি গছজোপা ওচৰলৈ যা, ফটো ব'লা। ইয়াত যাওঁ ব'লা। পুখুৰীত তিতি আছে, ব'লা। ভৰ্তি হৈ আছে, আমি সিবাৰ আহোঁতে পানী নাছিলোঁ। মাছক মুড়ি দিলে ওলাই নহয়। এইটো ষ্টেপটো উঠি দিয়া হয়। ওরা মাছ খিতেছে। ওই এইটো কাঁচা পোৱালি দিছে, ইয়াও মাছটো ইমান ডাঙৰ। টৰ্টইছ সুমন, টৰ্টইছ দেখিছা? এইটো ভকুৱা এইটো ভকুৱা মাছ।
ও বাপরে বাপ ডাঙৰ মাছ ৰে ইভিনিঙত এইটো ভকুৱা ওয়াও এইটো ওয়াও ওয়াও বহুত হিউজ ये देखो ये सब वाओ আৰু বৰ ভাল লাগিল আৰু চাৰি চাইডৰ পৰিৱেশটো বহুত ধুনীয়া আপোনালোকক দেখুৱালোঁ চাই কেনেকুৱা লাগিলে জনাব আৰু এতিয়া আমাৰো হৈ গ'ল সেৱা চেৱা কৰিলোঁ এতিয়া যাওঁগৈ আৰু এনেকৈ কৰ্মৰ ব্যস্ততাৰ মাজৰে পৰাই অকণমান সময় উলিয়াই কেতিয়াবা পাৰিলে মঠ মন্দিৰ দৰ্শন কৰিব লাগে চাবচোন মনটো কিমান ভাল লাগে মানে কি প্ৰসাদ খাবা কিবা গছ সৰু সৰু মিঠাই তাত প্ৰসাদ দিব পাৰিলে হয় গাৰ্জেন নাই বুলি নিব ওলাইছে মুচিলা নেকি বেক চাইডে তাই ফুটটো হয় এনেকা এনেকা আহিছে নহয় আৰু একো নোখোৱাকৈ গৈছিলোঁ সেইকাৰণে এতিয়া চলে ভটুৰে অৰ্ডাৰ দিলে আৰু খাই লওঁ তাৰ পাছতে আহিলোঁ ওচৰতে থকা এটা নামঘৰলৈ শংকৰ উৎসৱ তিনিদিনীয়াকৈ পাতিছে ইয়াত সেইকাৰণে ভাবিলোঁ আজি অকণমান ইয়ালৈ আহোঁ আৰু ইয়াত নামৰ প্ৰতিযোগিতা হৈ আছে এতিয়া আৰু পাঠকনি জিতুমণি তালুকদাৰ আহিয়ে খাবলৈ পালোঁ নিমকি চাহ আৰু আজি দিনটো ধুনীয়াকৈ চাব পাৰিব এতিয়া লাল চাহ আৰু নিমকি দিছে আৰু ইয়াতে দুপৰীয়া খোৱাও খাই যাবলৈ পাৰিম এনেকৈ খুৱাই থাকে ইয়াত আৰু কিমান মানুহে একেলগে খাব পাৰে ইয়াত বহুত মানুহ দেউতা যাবগৈ আহা চুমা এটা খাই দিয়া চুমা এটা দাদা লাজ কৰিছে আহিবা আহা ওরা মরা মতে
ঘৰ আহি এইমাত্ৰ পাইছোঁহি আৰু দিনটো আজিয়ে এনেকৈ গ'ল গৰখীয়া থান তাৰপাছতে আকৌ নামঘৰ এনেকৈ কৰিয়ে গ'ল আজিকে মনটো ভাল লাগিছে কাৰণ সদায় ঘৰতে থাকোঁ যেতিয়া আৰু নামঘৰতে খাই বৈ আহিলোঁ আৰু এনেকৈ খোৱা বোৱাখিনি ভিডিঅ' কৰিবলৈ নহ'লে মানে এনেকুৱা হেঁচা খোৱাৰ লগত মই ইমান হেঁচা ঠেলাত আজিলৈকে খায়ে পোৱা নাই আৰু এনেকুৱা হেঁচা ঠেলা খুব ভাল লাগিলে ইমান বেছি সেইটো নহ'লেও সুমন কুহি একদম ভাগৰ লাগি গ'লগৈ তেহেঁতে বহি 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 মোৰো বাৰু টোপনি নিচিনা তাত লাগিছে কাৰণ এনেকৈ নথকা তাৰপিছতে ভাল লাগিলে যেনিবা আৰু সুমন কুহি ভাগৰ এতিয়া 1 ঘণ্টামান শুবলৈ দিওঁ তাৰপিছত আছে টিউশ্যন আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে তেতিয়ালৈকে সকলো ভালেই থাকিব আৰু এটা কথা আমি গৰখীয়া থানত যে গৈছিলোঁ শৰাই চৰাই দিয়া নাছিলোঁ কিন্তু সুমনৰ জন্মদিন আহি আছে তেতিয়াই দিমগৈ সেইকাৰণে শৰাই চৰাই নিদিলোঁ চাকি বন্তি এগছ দি আজি যিহেতু শংকৰদেৱৰ জন্মদিনো আৰু সেইকাৰণে গ'লোঁ আৰু সুমনৰ জন্মদিনতহে তাত শৰাই দিমগৈ আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে তেতিয়ালৈকে বাই 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 দিয়া বাই বাই কোৱা বাই 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 এনেকৈ দিছে ভালকৈ বাই বাই দিয়া বাই 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 দিয়া চুমা এটা খাই দিয়া বাই 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 আজিলৈ আহিছোঁ দিয়া